হৰ হৰ মহাদেৱ। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, তুলসী ডিভাইন ইনচাইটলৈ আপোনাক হৃদয়ংগম স্বাগতম। বাবা ভোলানাথে দেহত ভস্মলেপন কিয় কৰে জানো আহক এই পৈণ্যদায়ক আখ্যানটিৰ জৰিয়তে। নৈমিষাৰণ্যৰ মুনিগণে সনত কুমাৰক কৈছিল, হে বিধিনন্দন, শিৱই কিয় নিজ দেহত ভস্মলেপন কৰে, দয়া কৰি সেই কথা জনাওক। মুনিগণৰ কথা শুনি সনত কুমাৰে কৈছিল, হে মুনিগণ, শিৱই পাৰ্বতীক এই বিষয়ে যিদৰে কৈছিল সেই কথা কওঁ শুনক। পাৰ্বতীয়ে শিৱক প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি দেহত কি কাৰণে ভস্মলেপন কৰা, দয়া কৰি জনোৱা। পাৰ্বতীৰ কথা শুনি শিৱই কৈছিল, হে দেৱী, মই কিয় মোৰ দেহত ভস্মলেপন কৰোঁ কওঁ শুনা। পূৰ্বকালত ভৃগু বংশত বৈদৰ্ভ নামৰ এজন ব্ৰাহ্মণ আছিল। তেওঁ যথাবিধি নিয়মাদি পালন কৰি মোৰ দৰ্শন লাভৰ বাবে কঠোৰ তপস্যা কৰিছিল। গ্ৰীষ্মকালত তেওঁৰ চাৰিদিকে অগ্নি জ্বলাই লৈ, বৰ্ষাকালত বৰষুণত তিতি, শীতকালত পানীৰ মাজত থাকি কঠোৰ তপস্যা কৰিছিল। তপস্যাৰ সময়ত প্ৰথমে সামান্য ফলাহাৰ কৰি কিছুদিন অতিবাহিত কৰিছিল। তাৰ পাছত কিছুদিন একমাত্ৰ গছৰ শুকান পাত, তাৰ পাছত সামান্য জল গ্ৰহণ কৰি আৰু শেষত একমাত্ৰ বায়ু ভক্ষণ কৰি কঠোৰ তপস্যা কৰিছিল। হে দেৱী, তেওঁ তপস্যা কৰা সময়ত তেওঁৰ আশ্ৰমত থকা ভালুক, শিয়াল, সিংহ, বনৰীয়া হাতী, বাঘ আদি সকলো জন্তুৱে হিংসা ভাৱ পৰিত্যাগ কৰিছিল। সকলো জন্তুৱে একমাত্ৰ তৃণ লতা ভক্ষণ কৰিহে কটাইছিল। সেই বৈদৰ্ভ ব্ৰাহ্মণৰ শক্তিৰ প্ৰভাৱত মাংস আহাৰ কৰা হিংস্ৰ জন্তুবোৰেও হিংসাভাৱ পৰিত্যাগ কৰি আনবোৰ জন্তুৰ সৈতে একেটি পৰিয়ালৰ সদস্যৰ দৰে বাস কৰিছিল। সকলো জন্তুৱে সেই ব্ৰাহ্মণৰ ভৃত্যৰ দৰে কাম কৰিছিল। ব্ৰাহ্মণে যেতিয়ালৈকে ফলাহাৰ কৰিছিল তেতিয়ালৈকে সেই জন্তুবোৰেই বানানীৰ মাজৰ পৰা ফল সংগ্ৰহ কৰি আনি তেওঁক প্ৰদান কৰিছিল। সেই ব্ৰাহ্মণে সামান্য ফলাহাৰ কৰি বাকীবোৰ ফল সেই জন্তুবোৰৰ মাজত ভগাই দিছিল। ফলাহাৰ পৰিত্যাগ কৰাৰ পাছত সেই ব্ৰাহ্মণে জন্তুবোৰক কৈছিল, তোমালোকে আজিৰ পৰা মোৰ বাবে কোনো ফল সংগ্ৰহ কৰিব নালাগে। মই ফলাহাৰ পৰিত্যাগ কৰিছোঁ। তোমালোকে মোৰ আশ্ৰমত সকলোটিয়ে হিংসাদেশ পৰিত্যাগ কৰি একেটি পৰিয়ালৰ সদস্যৰ দৰে বাস কৰি থাকিবা। মই আজিৰ পৰা বিভিন্ন ধৰণে কঠোৰ তপস্যা কৰিম। তোমালোকে মোৰ সেৱা শুশ্ৰূষা কৰিব নালাগে। আজিৰ পৰা তোমালোকে স্বাধীনভাৱে থকাগৈ। তোমালোকে ইচ্ছা কৰিলে মোৰ আশ্ৰম পৰিত্যাগ কৰি যলৈ ইচ্ছা তালৈকে গমন কৰিব পাৰা। মোৰ আশ্ৰমত থাকিলে কিন্তু হিংসাদেশ পৰিত্যাগ কৰি একমাত্ৰ তৃণলতা ভক্ষণ কৰি থাকিব লাগিব। ব্ৰাহ্মণৰ কথা শুনি জন্তুবোৰে ব্ৰাহ্মণক ভক্তিভাৱে প্ৰণাম জনাই তেওঁৰ আশ্ৰমতে তেওঁৰ নিৰ্দেশ পালন কৰি থাকিব বুলিছিল। সিহঁতে সৰ্বপ্ৰকাৰে তেওঁৰ আশ্ৰম ৰক্ষা কৰি সকলোটিয়ে মিলাপ্ৰীতিৰে বাস কৰিছিল আৰু ব্ৰাহ্মণৰ তপস্যাত কোনোৱে যাতে বিঘ্ন ঘটাব নোৱাৰে তাৰ বাবে সদায় যত্ন কৰিছিল। তাৰ পাছত সেই ব্ৰাহ্মণক আন কোনো প্ৰাণীয়ে তপস্যাত বিঘ্ন ঘটাব পৰা নাছিল। ব্ৰাহ্মণে ফলাহাৰ পৰিত্যাগ কৰি গছৰ পকা সৰাপাত ভক্ষণ কৰি কিছুদিন কটাইছিল। তাৰ পাছত সামান্য পানী পান কৰি আৰু অৱশেষত বায়ু ভক্ষণ কৰি কটাইছিল। সেই সময়ত তেওঁৰ দেহ শুকাই গৈছিল। যদিও অনবৰত হৃদয়ৰ মাজত মোক চিন্তা কৰি আছিল, তেওঁ অনবৰত মোক ধ্যান কৰি থকা বাবে তেওঁৰ দেহ মন পৰম পবিত্ৰ হৈছিল। তেওঁৰ কঠোৰ তপস্যা দৰ্শন কৰি মই তুষ্ট হৈ তেওঁৰ ওচৰলৈ গৈছিলোঁ। সেই সময়ত তেওঁ যোগ সমাধিৰে মাটিত মৃতদেহৰ দৰে পৰি আছিল। মই তেওঁৰ সেই দেহত হাত বুলাই দিয়াত তেওঁ চকু মেলি মোক দৰ্শন কৰি পৰম ভক্তিভাৱে মোৰ চৰণত ধৰি নানা ধৰণে স্তুৱ কৰিছিল। মই তেতিয়া কৈছিলোঁ, হে ব্ৰাহ্মণ, মই তোমাৰ কঠোৰ তপস্যা দৰ্শন কৰি বিস্মিত হৈছোঁ। এনেদৰে কঠোৰ তপস্যা কৰি মোক সদায় স্মৰণ কৰাৰ কাৰণ কি কোৱা। তুমি মোৰ পৰা কি পাবলৈ ইচ্ছা কৰা নিৰ্ভয়ে ব্যক্ত কৰা। তুমি যি প্ৰাৰ্থনা কৰিবা মই তোমাক তাকেই প্ৰদান কৰিম। মোৰ কথা শুনি ব্ৰাহ্মণে সুমধুৰ স্বৰে কৈছিল, হে দেৱ,
তুমি যদি মোৰ তপস্যাত তুষ্ট হৈছা তেতিয়া মোৰ কথা শুনা। হে পশুপতি, তুমি মোক তোমাৰ পাদপদ্মত স্থান দিয়া। মই যেন পুনৰ কোনো যোনিতেই জন্ম লাভ কৰিব নালাগে তাৰ ব্যৱস্থা কৰা। মই যেন সদায় সকলো সময়তে তোমাৰ এই চৰণ বন্দনা কৰি থাকিব পাৰোঁ তাৰ ব্যৱস্থা কৰা। সেই পবিত্ৰ হৃদয়ৰ ব্ৰাহ্মণৰ কথা শুনি মই তেওঁক কৈছিলোঁ, তুমি যি প্ৰাৰ্থনা কৰিলা মই যথাসময় তোমাৰ প্ৰাৰ্থনা পূৰণ কৰিম। হে বিপ্ৰ, তুমি কিছুকাল অপেক্ষা কৰিব লাগিব। এতিয়াই মই তোমাক পৰম মুক্তি প্ৰদান নকৰোঁ। তুমি এতিয়া নিজ গৃহলৈ গমন কৰা। মই যথাসময় তোমাৰ মনৰ আশা পূৰণ কৰিম। মই তেনেদৰে কৈ অন্তৰ্হিত হৈছিলোঁ। মোক নেদেখি সেই বৈদৰ্ভ ব্ৰাহ্মণে মনত বৰ দুখ পাইছিল। তেওঁ কি কৰিব কি নকৰিব কিছু সময় গভীৰভাৱে চিন্তা কৰিছিল। হে দেৱী পাৰ্বতী, সেই ব্ৰাহ্মণে কিছু সময় চিন্তা কৰি পুনৰ চকু মুদি যোগাসনত বহি মোক চিন্তা কৰিছিল। তাৰ পাছত নিষ্কলেবৰ নিশ্চল নিষ্পন্দ ক্ৰমে পৰম ব্ৰহ্মক চিন্তা কৰি শতচক্ৰ ভেদ কৰি ব্ৰাহ্মণে যোগবলৰ দ্বাৰা সৰ্ব অংগ ভস্মীভূত কৰিছিল। তেতিয়া সেই ব্ৰাহ্মণৰ সবিমল অন্তৰাত্মা মোৰ পদত প্ৰৱেশ কৰিছিল। সেই ব্ৰাহ্মণৰ ভস্মসাৎ হোৱা অপূৰ্ব দেহৰ ভস্ম দৰ্শন কৰি মই অতিশয় আনন্দিত হৈছিলোঁ। মই ব্ৰাহ্মণৰ পবিত্ৰ দেহৰ সেই ভস্ম নিজ হাতেৰে গ্ৰহণ কৰি মোৰ দেহত লেপন কৰিছিলোঁ। তেতিয়া মোৰ দেহ মন পুলকিত হৈছিল। আনন্দত মোৰ হৃদয়ে নৃত্য কৰা যেন অনুভৱ কৰিছিলোঁ। মোৰ পৰম ভক্ত ব্ৰাহ্মণৰ দেহৰ ভস্ম দেহত লেপন কৰাৰ ক্ষন্তেক পাছতে সেই ব্ৰাহ্মণে দিব্যদেহ ধাৰণ কৰি মোৰ সন্মুখত উপস্থিত হৈ মোক ভক্তিভাৱে প্ৰণাম জনাই হাতযোৰ কৰি মোক এনেদৰে স্তুত কৰিছিল, হে প্ৰভু, তুমি ব্ৰহ্মৰূপী দেৱাদিদেৱ মহাদেৱ, তুমি শূল পানী, মই তোমাৰ চৰণত সভক্তিৰে প্ৰণাম কৰিলোঁ। হে কৃপাৰ সাগৰ, তুমি তোমাৰ ভক্তৰ দেহৰ ভস্ম নিজ দেহত লেপন কৰিলা, মই তোমাক প্ৰণাম জনালোঁ। তোমাৰ জন্ম নাই, ক্ষয় নাই, তুমি ত্ৰিপুৰাৰী, মই তোমাৰ পদ্মক নমস্কাৰ কৰিলোঁ। তুমি তোমাৰ ভক্তৰ দুখ সুখ হৰণ কৰি থাকা, তোমাৰ ভক্তক সৰ্বপ্ৰকাৰে ৰক্ষা কৰি থাকা, মই তোমাক সভক্তিৰে প্ৰণাম জনালোঁ। মই সেই দিব্যৰূপী ব্ৰাহ্মণৰ স্তৱত তুষ্ট হৈ কৈছিলোঁ, হেৰা বিপ্ৰ, মই তোমাৰ স্তৱত পৰম সন্তুষ্ট হৈছোঁ। তুমি বিশুদ্ধ অন্তৰৰ আৰু জিতেন্দ্ৰিয়, তুমি মোৰ অতি প্ৰিয় হৈছা। তুমি গণাধিপ হৈ সদায় মোৰ ইয়াত থাকিব পাৰিবা। হে দেৱী পাৰ্বতী, ভৃগু বংশধৰ সেই বৈদৰ্ভ ব্ৰাহ্মণে তেতিয়াৰ পৰা মোৰ শ্ৰেষ্ঠগণ হৈ পৰম আনন্দ মনে এই কৈলাসত বাস কৰি আছে। মই সেই পৰম ভক্ত ব্ৰাহ্মণৰ সুগন্ধি ভস্ম মোৰ দেহত লেপন কৰি পুলকিত হৈছিলোঁ। সেই কথা তোমাক জনালোঁ। হে দেৱী পাৰ্বতী, মানুহে পৰম পবিত্ৰ মনেৰে ভস্ম দেহত ঘঁহিলে প্ৰয়াগ আৰু পুষ্কৰ তীৰ্থৰ স্নানৰ সমান মহাফল লাভ কৰিব পাৰে। প্ৰভাগ তীৰ্থ স্নান কৰিলে মানুহে যি ফল লাভ কৰিব পাৰি, বিভূতি স্নানত সেই ফল লাভ কৰিব পাৰি। ভৃগুতুংগ তীৰ্থ নাইবা শ্ৰী গৌৰীশিখৰ তীৰ্থস্থানত যি মহাপুণ্য লাভ কৰিব পাৰি, বিভূতি স্নানত সেই ফল লাভ কৰিব পাৰি। সাগৰলৈ গমন কৰি পুণ্য কৰ্ম কৰিলে নাইবা হিমালয়লৈ গমন কৰি পুণ্য কৰ্ম কৰিলে যি পুণ্য ফল লাভ কৰিব পাৰি, দেহত পবিত্ৰ ভস্ম খহিলে সেই পুণ্য লাভ কৰিব পাৰি। অপত্য জন্মিলে যি পুণ্য লাভ হয়, গাত ভস্ম খহিলে সেই পুণ্য ফল লাভ হয়। হে দেৱী, মানুহৰ কথা বাদেই ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ অগ্নি যম আদি দেৱগণেও বিভূতি স্নান কৰিলে সৰ্বসিদ্ধি লাভ কৰিব পাৰে। গন্ধৰ্ব চাৰণ সিদ্ধগণ তপস্যা কৰাজনে সন্ন্যাসীগণে বিভূতি স্নান কৰিলে মোৰ কৃপাত সিদ্ধি লাভ কৰিব পাৰে। সনত কুমাৰেই কৈছিল, হে মুনিগণ, দেহত পবিত্ৰ ভস্ম খহা মানুহে কেতিয়াও যক্ষ ৰক্ষ ভূত পিশাচ আদিলৈ ভয় কৰিব নালাগে বুলি শিৱই পাৰ্বতীক জনাইছিল। তেওঁ কৈছিল, যি মানুহে দেহত ভস্ম খহি মোক ধ্যান কৰে
সেই মানুহে অন্তিমত মোৰ অনুচৰ হৈ প্ৰথম গণৰ সৈতে আনন্দমনে বিচৰণ কৰিব পাৰে। সৰ্বতীৰ্থ স্থানত স্নান কৰিলে যিমান পুণ্যফল লাভ কৰিব পাৰি ততোধিক পুণ্যফল লাভ কৰিব পাৰি দেহত পবিত্ৰ ভস্ম সহিলে। হে দেৱী, মই তোমাক জনাওঁ যে দেহত পবিত্ৰ ভস্ম সহা মানুহে যমলৈ ভয় কৰিব নালাগে। হিংসুক নাইবা পিশাচাদিৰ পৰা কোনো ক্ষতিসাধন নহয়। পবিত্ৰ গছৰ শুকান পাত নাইবা শুকান ডালৰ পৰা পবিত্ৰ ভস্ম কৰিব পাৰি। সকলো ঔষধি গছৰ পাত আৰু শুকান ডালৰ ভস্ম দেহত ঘঁহি মোক স্মৰণ কৰিলে মহাপুণ্যফল লাভ কৰিব পাৰি। শিৱই দেৱী পাৰ্বতীক সেই কথা জনোৱাত দেৱী পৰম আনন্দিত হৈছিল। প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ শাস্ত্ৰসন্মত ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টি লাইক কৰি এই পুণ্যদায়ক কথাটি বন্ধুবৰ্গ আৰু আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰি দিয়ে যেন। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ অৱশ্যে লিখিব। জয় শিৱ শম্ভুনাথ।